বিশেষ একো নকওঁ আজি ইনষ্টাগ্ৰামটো চাই আছিলোঁ ঘপককৈ দেখিলোঁ এটা ৰিল কিন্তু ভাল নালাগিল দেখি দেখুৱাই আছোঁ আপোনালোককো ৰিলটো হৈছে এনেকুৱা ধৰণৰ এজনী মহিলাই ভিডিঅ' বনাইছিলে তেখেতে কি কৈছে শুনক এবাৰ ৰ'ব গাইছ কথা শুনি যাওক বিজেপিৰ পৰা আঁচনি লৈ কংগ্ৰেছত ভোটদান কৰা মহিলাসকলক কৈছোঁ দেই এইবাৰ হিচাপ কৰা হ'ব এইবাৰ হিচাপ হ'ব দেই এজনী মহিলাই তেওঁ মহিলাসকলক কৈছে বিজেপিৰ পৰা আঁচনি লৈ কংগ্ৰেছত ভোটদান কৰা সকলক কৈছোঁ এইবাৰ হিচাপ কৰা হ'ব কিহৰ হিচাপ কৰিব এবাৰ ভাবি চাবচোন আঁচনিবিলাক তেখেতৰ পকেটৰ পৰাও যোৱা নাই বা অসম চৰকাৰৰ পৰাও যোৱা নাই আমাৰ পইচা আমাকে লৈ আমাকে দি আছে বৰ্তমান অসমৰ পৰিস্থিতিটো এনেকুৱা হৈছে যদি আপুনি বিজেপিক ভোট দিয়া নাই বা যিটো বৰ্তমান ৰুলিং পাৰ্টিত আছে সেইসকলক যদি ভোট দিয়া নাই আপুনি তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ আঁচনি পোৱা নাযাব কিছুমান গাঁৱৰ এনেকুৱা মানুহ থাকে যি নেকি দুখীয়া দৰিদ্ৰ মানুহে আঁচনি পোৱা দেখিলে পটককৈ গৈ পেলাই নামটো কটা দেখা যায় কিয় হয় এইটো ভাল নালাগে আপোনালোকক কোনো একো কৰিব নোৱাৰিলে কিন্তু খাও লাগিব কথাটো মনত ৰাখিব যদি আপোনালোকে বিজেপিক ভোট নিদিয়াৰ কাৰণে আঁচনি নিদিওঁ বুলি ভাবিছে তেতিয়াহ'লে এটা কাম কৰক প্ৰথমতে তেখেতসকলৰ পৰা টেক্স বগৰা সেইবোৰ লোৱা বাদ দিয়ক আৰু অসমৰ নামত কিছুমান ধাৰ কৰিবলৈ বাদ দিয়ক তাৰপিছত আপোনালোকক পকেটৰ পৰা কাক কেনেকৈ পইচা দিয়ে দি থাকক চৰকাৰ এখন গঠন কৰা যায় আপোনাৰ অসমখনৰ উন্নতি দুখীয়া দৰিদ্ৰসকলক সহায় কৰিবলৈ দুখীয়া দৰিদ্ৰ পেটত লাট মাৰি খাবলৈ নহয় বেছি একো নকওঁ বেছিকৈ ক'লে একো জগৰ লাগিব পাৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি যাব লাইক কৰে নকৰে আপোনাৰ কথা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মই ৰিপনে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ জয় জুবিন দা জয় আই অসম